এই অটছেডিংটো যদি সঁচাকৈ চাব খোজে, যদি আপোনালোকৰ দাইলৰ দাম বঢ়াব লাগে তেতিয়াহ'লে মোদীক ভোট দিয়ক। যদি গেছৰ দাম বঢ়াব লাগে মোদীক ভোট দিয়ক। আৰু যদি গেছৰ দাম কমাব লাগে তেতিয়াহ'লে আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিয়ক। অতি স্পষ্টকৈ যোনে যি নকক লাগিলে যদি মূল্য বৃদ্ধি কমাব লাগে, আগতে এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা। 414 টকা দিয়াৰ পাছতো আকৌ একাউণ্টত 200 টকা এটা সোমায়। এতিয়া কেইটকা সোমায় একাউণ্টত? কেইটকা একাউণ্টত কেইটকা সোমায় গেছ চিলিণ্ডাৰ কিনিলে? আৰু এটা গেছ চিলিণ্ডাৰ কিনোতে দাম কিমান? ভাল লাগিছেনে? অটছেডিংটো ভাল লাগিছেনে? হা, মজা নহয় জানো? হা, মজা নহয় জানো? অটছেডিং 414 টকীয়া গেছ চিলিণ্ডাৰ গৈ এতিয়া 952 টকা, ঘৰত আনি পৰে মানে 1200 টকাহে যায়গৈ। হয় নে নহয়? বৰ মজা লাগিছে নহয়? অটছেডিং অটছেডিং একদম মজা দিন, ভাল দিন হয়নে? তাৰ যেন মিঠাতেল কিনি খাইছিলোঁ কেইটকাত? মিঠাতেল কিনি খাইছিলোঁ 70 টকা 80 টকা। হয়নে নহয়? এতিয়া 1 লিটাৰ মিঠাতেলৰ দাম কিমান? 220 টকা 220 টকা 220 টকা। কেনেকুৱা লাগিছে? হা, অটছেডিংটো ভাল লাগিছেনে? হা, মজা লাগিছে নহয় অটছেডিং? হা, গতিকে এই অটছেডিংটো যদি সঁচাকৈ চাব খোজে, যদি আপোনালোকৰ দাইলৰ দাম বঢ়াব লাগে তেতিয়াহ'লে মোদীক ভোট দিয়ক। যদি গেছৰ দাম বঢ়াব লাগে মোদীক ভোট দিয়ক। আৰু যদি গেছৰ দাম কমাব লাগে তেতিয়াহ'লে আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিয়ক। সিদ্ধান্তটো আপোনালোকৰ দেই। আৰু 1250 টকা দি হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে আমি চব মহিলাবিলাক কিনি ল'লোঁ, এনেকৈ ভাবি আছেনে নাই বাৰু? আৰে 1250 টকাত এটা গেছ চিলিণ্ডাৰ কিনিবলৈ জোৰেহে, হয় নহয়? 1250 টকা দি জুইকুৰাহে কিনিলোঁ। তাৰপিছত চাউলটো ক'ত গ'ল? দালিটো ক'ত গ'ল? হয় নে নহয়? মিঠাতেলটো ক'ত গ'ল? আলুটো ক'ত গ'ল? নিমখৰ দাম 2 টকা দি কিনিছিলোঁ, এতিয়া 20 টকা। ভাল লাগিছেনে? মজা লাগিছেনে? বৰ ভাল চৰকাৰ দেই এখন, বহুত মজাৰ চৰকাৰ। নিমখৰ দাম 20 টকা, হয় নে নহয়? তাৰ পাছত মানুহে কৈ থাকে অটছেডিং অটছেডিং। এনেকুৱা ৰাম পিটন দিবলৈ মন যায় নহয়। অটছেডিং অটছেডিং। মানুহে এটা কথা ক'লে মোৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকৈ কোনোবাই কথা ক'ব নেকি? ফেচবুকতো যদি কয় তেতিয়াও জেল। মইতো কওঁ ভাই মোক জেলত দি দিয়া, মই জেলত থাকি বেছিহে সুখ পাওঁ। মোকতো জেলত থকা কয়দীকেইটাই মৰম কৰে। চোৰ ডকাইত যত যিমান আছে চবেই আহি কোনোবাই গা পিটিকি দিয়ে, কোনোবাই ভাত বনাই দিয়ে, কোনোবাই এনে কিবা কিবি ধেমালি আড্ডা দি থাকোঁ। মোক কোনেও মাৰপিটো নকৰে, কোনেও হেৰিও নকৰে, বেয়া কথাও নকয়। আটাইতকৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ চুৰটোও মোৰ পৰা 1 টকাও চুৰ নকৰে। মইতো চবেই দুষ্ট। মোকতো জেলত পঠিয়াই কি লাভ আছে, হয় নে নহয়? তো সেইকাৰণে মই আপোনালোকক এটা কথা স্পষ্টকৈ ক'বলৈ আহিছোঁ, ৰাইজ এইবাৰ হাতৰ চিনত ভোটটো দিয়ক। মই কিন্তু মনত ৰাখিব দেই, মই গোটেই জীৱন হাতৰ চিনৰ বিৰুদ্ধে কিন্তু আন্দোলন কৰিলোঁ। আকৌ সদায় একদম তৰুণ গগৈক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলিও কৈছোঁ, এতিয়া ভূপেন্দ্ৰ নাছিলে, হয়নে নহয়? কৈছিলোঁ। কিন্তু তাৰ পাছতো এতিয়া অকল দেশক বচাবৰ কাৰণে হাতৰ চিনত ভোট দিবলৈ কৈছোঁ।